হয় বৰ্তমান মই উপস্থিত আছোঁ এখন বিশেষ গাঁৱত আৰু এই বিশেষ গাঁওখনত মই উপস্থিত আছোঁ যিখন গাঁও ইতিমধ্যে ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে আৰু গাঁওখনত এতিয়া তোলপাৰ লাগিছে বুলি ক'ব লাগিব আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ এটা সিদ্ধান্ত আৰু এই সিদ্ধান্তটোৰ পাছতে সেই গাঁওখনত এতিয়া তোলপাৰ লাগিছে হয় মই আকৌ কৈছোঁ যে এখন মই বিশেষ গাঁৱত উপস্থিত আছোঁ উজনি অসমৰ এখন বিশেষ গাঁও আৰু সেই বিশেষ গাঁওখনত ইতিমধ্যে হাহাকাৰ লাগিছে বিভিন্ন পৰিয়ালৰ লগত বহুজনৰ পৰিয়ালৰ মাজত চিন্তাৰ কাৰণ হৈ উঠিছে এটা সিদ্ধান্তৰ পাছতে আৰু এই গাঁওখনৰ মাজমজিয়াত বৰ্তমান মই উপস্থিত আছোঁ কেইবাজনো লোক মোৰ লগত আছে আৰু এই গাঁওখনৰ বিষয়ে সবিশেষ জনাবৰ বাবে মই আহি এই গাঁওখনত উপস্থিত হৈছোঁ আৰু গাঁওখনৰ এই যিসকল লোক মই পুনৰ কৈছোঁ যে ৰাজ্য চৰকাৰৰ এটা সিদ্ধান্ত আছে ইমান কেলে ধৈৰ্য নাইকিয়া হৈছে কম নহয় কথাটো কম নহয় ৰ'ব হ'লে কৈছে যে ফটককৈ আচল কথাটো কৈ দিওঁ নাইনে টেনশ্যন হৈ আছে কম নহয় অকণমান ধৈৰ্য ধৰকচোন ইমান কি ধৈৰ্য নাইকিয়া দেৰি হৈছে এই পিছৰখনৰ লগত লগাই দিবি দেই ক'ব কৈছোঁ গাঁওখনৰ সিদ্ধান্ত হয় মই পুনৰ কৈছোঁ মই এনে এখন গাঁৱত উপস্থিত হৈছোঁ যিখন গাঁৱত এটা ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ পিছতে গাঁওখনত তোলপাৰ লাগিছে আৰু তোলপাৰ লগাৰ পাছতে এই গাঁওখনত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমৰ গাঁও আৰু গাঁওখনৰ কথা মই খন্তেক সময়ৰ পিছত আপোনালোকক জনাম আপোনালোকে চাই থাকিব টিভিটো কিন্তু চুইচটো আপোনালোকে অফ কৰি নিদিব মই পুনৰ কৈছোঁ আপোনালোকে টিভিটো চুইচটো যদি অফ কৰি দিয়ে আপোনালোকে মই যিটো ঘটনা ক'বলৈ গৈ আছোঁ বিশেষভাৱে চৰ্চিত এটা বিগ ব্ৰেকিং নিউজ আৰু এই বিগ ব্ৰেকিং নিউজটো কিন্তু আপোনালোকে মিছ কৰি দিব মই খন্তেক সময়ৰ পিছতে গাঁওখনৰ কথা ক'বলৈ গৈ আছোঁ আপোনালোকক আৰু এই গাঁওখনত আহি উপস্থিত হৈছোঁ গাঁওখনত 4জনকৈ যুৱক আছে মোৰ লগত আছে যুৱক বুলি ক'লেও ভুল কৰা হ'ব তেওঁলোকৰ ওচৰলৈ আহিছোঁ হয় বাল্য বিবাহ ইতিমধ্যে যে চৰকাৰে যিসকলে বাল্য বিবাহত অভিযুক্ত অবৈধ স্বামী তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে মোৰ লগত বৰ্তমান 4জনকৈ অবৈধ স্বামী বুলি কৈছোঁ অবৈধ স্বামী আছে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ কি ক'ব এই মুহূৰ্তত যে বাল্য বিবাহৰ পিছতে যি চৰকাৰে গ্ৰেপ্তাৰ কৰিছে আপোনালোকৰ এই মুহূৰ্ততে টেনশ্যন হৈছে আপোনালোকে অবৈধ স্বামী বুলি আপোনালোকক কোৱা হৈছে কি ক'ব আপোনালোকৰ লিষ্টত নাম আহিছে ক'লেই নহ'ব ন আমিতো আগতে বাল্য চাল্য এইবোৰ নাজানো বিয়া পাতিবলৈ মোৰ মন গ'ল আমি বিয়া পাতিম মোৰ একো টেনশ্যনো নাই মই আগতেও কেইবাবাৰো কেৰেলাতে আছিলোঁগৈ আজি ৰাতিও কেৰেলালৈ যামগৈ সেইকেইজনহে মৰিলে হয় তেখেতে কেৰেলালৈ যামগৈ বুলি জনাইছে যে বাল্য বিবাহ কৰিছে আৰু এতিয়া কেৰেলালৈকে যাব কিন্তু আৰু কেইবাজনো লোক আছে আপোনাৰ দেখিছোঁ দাড়ি চুলি পকিছে আপোনাৰ কিন্তু আপুনি বাল্য বিবাহৰ গোচৰত অভিযুক্ত বুলি কৈছোঁ মই অভিযুক্ত কি ক'ব এই মুহূৰ্তত নহয় মানে এই ভায়েকক আনোতে বয়সটো ঠিকে আছিলে ভনীয়েকৰ বয়সটোৱে হওক ভনীয়েকৰ বয়সটো হওক মানে বায়েকৰ লগত গুচি আহিলে গুচি অহাৰ পিছত মই বোলো যাকে যা ঘৰলৈ আহিলে নাযায় এতিয়া ভনীয়েকৰ বয়সটোৱে হওক বায়েকৰ বয়সটো ঠিকে আছিলে 21 বছৰ 3 দিনমান হৈছিলে এতিয়া ভনীয়েকৰ এতিয়া 16 বছৰমান হ'ব নেকি এতিয়া থাকিলে ময়ো ঘূৰাই এতিয়া পঠাইছোঁ নাযায় মিতিৰৰ লগত বেয়া হোৱাতকৈ বোলো থাক আৰু আহিলি যেতিয়া এতিয়া এইখন হৈছে এতিয়া কি কৰিম আৰু ভাবিয়ে পোৱা নাই দেখোন কথা নহয় মোৰ কথা আৰু দুষাৰমান ক'বলগীয়া আছে কিন্তু ক'বলগীয়া আছে মানে আমি ইতিমধ্যে বাল্য বিবাহ দৰা সন্থা এটা গঠন কৰি দিলোঁ বাল্য বিবাহ দৰা সন্থা গঠন কৰিছোঁ আৰু আমি তীব্ৰ ভাষাৰে বিষয়টো গৰিহণা দিছোঁ মানে পদক্ষেপ তৃতীয় পক্ষৰ হাত আছে মানে এইটো এটা হ'ল যে আমাৰ যিখিনি আমি মানে এতিয়া আমি কেনেকৈ কি কৰিম আমাক কিবা এটা দিব লাগিব সেইকাৰণে আমি এটা সমিতি এখন গঠন কৰিছোঁ আমি যোৰদাৰ এটা জংগী আন্দোলন গঢ়ি তুলিছোঁ আমি বাল্য বিবাহ দৰা সন্থা এটা জংগী আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু চৰকাৰৰ এই পদক্ষেপক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ হয় তেখেতৰ খোলালি ছোৱালী বায়েকৰ লগত আহিছে বুলি কৈছে গতিকে মিতিৰৰ লগত চৰকাৰে কিন্তু এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যে চৰকাৰে এই ক্ষেত্ৰত কিছু চোৱাটো দৰকাৰ যিহেতু বায়েকৰ লগত অহা ভনীয়েকক তেওঁ ঘূৰাই দিলে তেওঁ মিতিৰৰ লগত যি তেওঁ খামখেয়ালি সৃষ্টি হ'ব এই ক্ষেত্ৰত তেখেতক যথেষ্ট চিন্তিত হৈ পৰিছে উদ্বিগ্ন হৈ পৰিছে আৰু লোক আছে মোৰ লগত আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ বিয়া কৰাইছে এতিয়া জেললৈ যাব লাগিব কি ক'ব চাওক দেই মই তুলনি বিয়াৰ দিনাখন ওতঃপ্ৰোতভাৱে তেওঁলোকৰ ঘৰত লাগি আছোঁ আৰু শেষত কি হ'ল তাই ছোৱালীজনী গুচি আহিলে মোৰ লগত আহিলত তাইতো ঘৰলৈ আহিছে মই ভাবিছোঁ ফুৰিবলৈ আহিছে আকৌ যাবগৈ আৰু তাই ঘৰত থ'বলৈ ওলাইছোঁ তাই আকৌ যিটো ৰাউচি মাৰি কান্দিছে তাৰপিছত বেয়াও লাগিলে এতিয়া অকণমানি ছোৱালীজনীনো কেনেকৈনো কান্দি থাকিবলৈ দিওঁ তাৰপিছত তেনেকৈ আপোনাৰ ছোৱালীজনী থাকিলে উদ্বিগ্ন দেখা গৈছে আপোনাক চিন্তিত দেখা গৈছে গোটেইকেইজনৰ তুলনাত বাল্য বিবাহৰ অভিযোগেৰে অভিযুক্ত আৰু এই মুহূৰ্তত আপুনি জেল যাব লাগিব কি ক'ব মানে মোৰ মানে টেনশ্যন মানে সেইটোত নাই এই মানে মোৰ জেললৈ যাব লাগিব সেইটোত মোৰ টেনশ্যন নাই মানে মই জেলত কেইবাবাৰো গৈছোঁ থাকোঁৱে মই জেলতে প্ৰায় এই জেললৈ যোৱাটো মোৰ টেনশ্যন নাই মোৰ টেনশ্যন মানে মোৰ বেলেগ এটা কথাতে টেনশ্যন এই মুহূৰ্তত জেললৈ যোৱাৰ বাহিৰে আন এনেকুৱা কি টেনশ্যন হ'ব পাৰে আপোনাৰ নহয় টেনশ্যন মানে কি এতিয়া চৰকাৰে যিটো কথা কৈছে
সেইটো কথাত মোৰ বেছি টেনশ্যন হৈছে চৰকাৰে কৈছে মানে কোনটো কথা কৈছে? চৰকাৰে কৈছে যে মাইকী মানুহৰ দায়িত্বটো তেওঁলোকে ল'ব মোৰ মাইকী মানুহক মই চৰকাৰৰ ওচৰত গোটাই থৈ আকৌ জেলৰ পৰা ঘূৰি আহি মই সেইজনী মাইকী মানুহ চম্জি ল'ব নোৱাৰিম হে